আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে প্ৰায় অলপ দেৰিয়ে হ'ল। এতিয়া মই ওলাই আছোঁ মানে এটা পাৰ্চেল আহিছে আমাৰ লিয়াৰ বাবে ফাৰ্ষ্ট ক্ৰাইৰ পৰা তাই বেছিভাগ বস্তু ফাৰ্ষ্ট ক্ৰাইৰ পৰাই দিয়া হয়। তো এতিয়া ইয়াত বোলে ফাৰ্ষ্ট ক্ৰাইটোৰ ওচৰলৈকে নাহে, বাকীবিলাক আহে বাৰু। তো অলপ ওলাই যাব লাগিব। চাওঁচোন, ভাইটিৰ লগতে যাওঁ বুলি ভাবিছোঁ। আৰু মাস্কখন মেইন দিয়কচোন। ঠিক আছে, মাস্ক পিন্ধি যাবলৈ ৰেডি হৈছোঁ। ভাইটিয়ে বাইকখন লৈ আহিছে। গেটখন খুলি লওঁ, তাৰপাছত যাম আৰু। এতিয়া আমি পাৰ্চেলটো আনিলোঁ মানে এয়া চব ফাৰ্ষ্ট ক্ৰাইৰ পৰা আহিছে। বহুত ভাল ছাৰ্ভিচ ফাৰ্ষ্ট ক্ৰাই, বহুত কমৰ ভিতৰতে, আৰু কাপোৰবিলাক বহুত ভাল হয় বেবীৰ কাৰণে। বিশেষকৈ তাই জন্মৰ পৰা আমি ফাৰ্ষ্ট ক্ৰাই ইউজ কৰি আছোঁ। ইয়াৰ বেবী হাগৰ দিছিলোঁ। এইটো এটা এইটো একচুৱেলি ব্লু টাইপত দেখাইছে, কিন্তু ব্লু আৰু গ্ৰীণটো মিক্স আছে। আৰু এইটো এটা চব কি ধুনীয়া। মই দামটো কৈ দিম কিমানত আহিছে। আৰু এইটো এটা ফ্ৰক। আচলতে তাই ইয়াতে দিব পৰা বহুতখিনি কাপোৰ ছুটি হৈ গ'ল। তাই এতিয়া অকণমান ওখ হৈ গৈছে এইটো বয়সত। সেইবাবে তাই যিহেতু 17 মান্থ হৈছে, তথাপিতো মই 18 মান্থছৰ পৰা 18 to 24 মান্থছৰ ভিতৰত দিছে। এটা এইটো কি ধুনীয়া, আৰু এইটো এটা আছে হেঙাৰটো হেঙিং কৰি দিব পাৰি। এইটো 349। ইয়াত দুটা কাগজ আছে, গৈছোঁ থৈ দিওঁ। বহুত ভাল হয় ফাৰ্ষ্ট ক্ৰাই প্ৰডাক্ট একচুৱেলি। বেবীৰ কাৰণে বহুত ভাল, চফ্ট হয়। এইটো এটা পিন্ধি কিমান ভাল হ'ব, ইমান কম দামত বেবী হাগৰ নিচিনা এটা ব্ৰেণ্ডে হয় একচুৱেলি। এতিয়া বাজিছে প্ৰায় 11:40। এতিয়া মই যাম পুৰণা ঘৰলৈ, মানে আমাৰ য'ত দদাইদেউহঁত থাকে তালৈ যাম, মানে টিকলাহঁতৰ ঘৰলৈ। তাত আমাৰ লিয়া তাত আছে। ভাবিছোঁ এপিনে ওলাই গৈছিলোঁ, ওলাই মেলি আহিলোঁ ভাইটিৰ লগত গৈ। এতিয়া ভাবিছোঁ তালৈ যাওঁ, ব'লক আজি আমি ৰখি আছে। পিছপিনে দি যাওঁ দেই। পুৰণা ঘৰ পালোহি আৰু এয়া ফুল। আমাৰ মাহী মানে আমাৰ খুৰীয়ে হৈছে। মোৰ মাহীয়ে মোৰ খুৰী ধুনীয়াকৈ ফুল ৰুই থৈ দিছে। এইপিনে এইটো আমাৰ পুৰণা ঘৰ, য'ত আমি সৰুৰ পৰা ডাঙৰ হৈছে। এয়া সদায় এটাত আছে। আহি পায়ে মই প্ৰথমতে লিয়াক শুৱাই দিলোঁ, কাৰণ তাই ভাগৰো লাগিলে খেলি। এয়া মই আমাৰ পুৰণা ঘৰ দদাইদেউহঁতৰ ঘৰৰ পুখুৰীৰ পাৰত বহি আছোঁ। বহুত ধুনীয়া বতাহ মাৰিছে। এয়া যে দেখিছে, এয়া হৈছে মোৰ ককাৰ মৰিশালি। তাত চাকি জ্বলোৱা হয়, বিহু সংক্ৰান্তি আদি বিশেষ দিনবিলাকত চাকি জ্বলোৱা হয়। আৰু মোৰ আইতাৰ মৰিশালিটো আছে, দেখাম দেই আপোনালোকক। এইপিনে আছে আইতা মৰিশালি। আৰু গাহৰি আছে আমাৰ দদাইদেউহঁতৰ ঘৰত, দেখুৱাইছোঁ ৰ'ব আপোনালোকক। গঁৰাললৈ বুলি আমি পুখুৰীৰ পাৰে পাৰে যাব লাগিব। এখন খেৰালি জাল, আমাৰ উজনি অসমত খেৰালি জাল বুলিয়ে কয় বেছিভাগে। অসমৰ বিভিন্ন প্ৰান্তত বেলেগ বুলিও ক'ব পাৰে। গাহৰিকেইটা চোৱাৰ আগতে আমি এয়া চাই লওঁ
ইয়াক কি কয় জানেনে? কল পচলা। গাহৰি দানা বনাবৰ কাৰণে কাটি থৈ দিছে সৰু দাই। এইকেইটা চাওক গাহৰি পোৱালি। এইকেইটা কিন্তু ঘৰতে জন্ম দিয়া হয়। গাহৰিজনীয়ে ডাঙৰে হ'ল, কেইবাটাও দিছিলে, বৰ্তমান বিক্ৰী কৰিছে। চব কি ধুনীয়াকৈ তলতো গাহৰি থাকিবৰ কাৰণেও তলতো পকা কৰি দিছে, যাতে সিহঁতি লেতেৰা নাপায়। এয়া মাকজনী শুই আছে। বাপৰে ইমান ডাঙৰ দেখিছে। এয়া ইমান ডাঙৰ দেখিছে আপোনালোকে। গাহৰি গৰমত শুই আছে। কেইবাটাও পোৱালি দিছিলে। এয়া আমাৰ আইতাই মৰিয়ালে। এয়া পথাৰত হাল বাই লিয়া শুই উঠি আহিছে দেই। সৰু এনাকৰ লগত শুই আছিলে। এয়া মানুহ এয়া আমাৰ লিয়া শুৱাৰ এক্টিং কৰিছিলে, কিন্তু নুশুনে। হাঁহি দিয়া। নামটো কি কৈ দিয়া বেটি? নামটো কি কৈ দিয়া? লাজ কৰিছে ক'বলৈ নামটো ন। তেতিয়া তুমি বিবি খাবা নি? বিবি খাবা নি বেটি? কি খাবা? এই নাম হৈছে মিছ য়েচেংফা বৰগোহাঁই, হয় নাই? ইভাগে নামটো কি? নামটো কি কৈ দিয়া? লিয়া। এতিয়া আমি ধুনীয়াকৈ নেচাৰেল হাৱা খাই বহি আছোঁ। নেচাৰেল ইমান ভাল লাগে গৰমৰ দিনত এনেকৈ বহি। এজোপা এজোপা আম গছ বহুত ডাঙৰ, বিৰাট ডাঙৰ আম লাগে মানে ইয়াত। সেই আমটো খাবলৈ পকিলে খাবলৈ বেয়া, কিন্তু কেঁচা হৈ থাকে যিটো বালিয়া বালিয়া হয়, জলকীয়া লগত ধুনীয়াকৈ চুচি খাবলৈ কি টেষ্টি লাগে নহয়, বহুত ভাল লাগে। বহুত আম ওলায়। এইপিনে আমি বহি আছোঁ ধুনীয়াকৈ। লিয়া শুই উঠি আহিছে কাৰণে অকণমান মনটো মৰা, তথাপিতো হাঁহিবলৈ চেষ্টা কৰিছে আৰু, হয়নে? হয়নে? অঁ হয় হয়। এতিয়া লিয়াই ব্লগ বনাব দেই। এইটো কি? সদায় আহিছে আমাৰ। এখন এখন টঙি জাল বোলে, এখন মণিপিয়া জাল নে কি বুলি কয় বুলি শুনিছোঁ উজনি অসমত, মানে আমাৰ শিৱসাগৰত। এইবোৰ চব পথাৰ কি ধুনীয়া, যেতিয়া ৰুব বহুত ভাল লাগিব। এইপিনে বৰশীটো পাবলৈ আহিছে। মাছ পালি নাই? এইয়া আমাৰ টিকলাই আজি আধাৰ কাৰ্ড বনাবলৈ গৈছিলে পঞ্চায়তত বোলে, হয় নাই? আধাৰ কাৰ্ড বনাব পাৰিলি নাই? নোৱাৰিলোঁ। কেলৈ নহ'ল আজি কাম? কেমেৰাটোলৈ চাই লওঁ, কয় কেলৈ নহ'ল? কেলৈ নহ'ল কাম? মানুহ বেছি আছিলে। আৰু কি বুলি ক'লে? কেতিয়াকৈ যাবলৈ কৈছে আধাৰ কাৰ্ড? সোমবাৰে। মাহীয়ে চৰবত বনাইছে। কি কি দিছে ইয়াত? ইয়াত নেমু দিছোঁ আৰু নিমখ চেনি ঠাণ্ডা পানী একদম ঘৰুৱা চৰবত। এই কাজি নেমুটো অলপমান কমটি হোৱাৰ কাৰণে ইয়াত গোল নেমু চেপি দিছোঁ। কেনেকুৱা লাগে কিন্তু কেনেকুৱা লাগিছে? মজা। ৰাহুলক কেনেকুৱা লাগিছে? খাই লৈ টেষ্ট কৰি কওক। কেনেকুৱা লাগিছে? বঢ়িয়া। মানুহেও খাইছে দেই। ভাজি চবৰে চাউল দিছা নি বেটি? এতিয়া ক'ত যাওঁ? অকণমান ওলাই মেলি যাম ৰাস্তাত। মজাকে লৈছোঁ।
গোবৰ গোবৰ এইপিনে দুজনী বাইক ভনীয়েক আহিছে দেই একেবাৰে এতিয়া সন্ধিয়া সময়ত আমাৰ সোণ মানুহ আৰু টিকলা মামাই যাৰ নাম হ'ল ৰাজদীপ তাৰ নাম আচলতে আমি মৰমতে টিকলা বুলি মাতোঁ দুয়োটাই কিদৰে খেলি আছে চাওকচোন আৰু ইমান ধুনীয়াকৈ খেলি আছে আজি টিকলা মামা তাতে ঘৰত থাকিবলৈ আহিছে তাৰ লগত থাকিলে এনেকৈ তাই খেলি থাকে আৰু সিহঁতি খেলি থাকোঁতে মই ভাবিছোঁ অলপ বননিত খোজকাঢ়ি লওঁ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ